দীপাৱলীত যদি আপুনি চাকি জ্বলায় তেন্তে কেইটামান ভুল আপুনি একেবাৰে নকৰিব। দীপাৱলীত চাকি জ্বলোৱাৰ পূৰ্বে এই ভিডিঅ'টো এবাৰ চাই লওক। সঠিক বিধি বিধানৰ মাজেৰে যদি আপুনি দীপাৱলীৰ চাকি জ্বলাব পাৰে তেন্তে মা লক্ষ্মী খুবেই প্ৰসন্ন হ'ব। মা লক্ষ্মী প্ৰসন্ন হ'লে বছৰটোৰ বাবে আপুনি আৰু আৰ্থিক অনাটনৰ সন্মুখীন হ'বলগীয়া নহয়। সেইবাবে দীপাৱলীৰ বন্তিগছ প্ৰজ্বলন কৰাৰ মুহূৰ্তত এই ভিডিঅ'টো এবাৰ শেষলৈকে চাই লওক। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ছেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দীপাৱলীত চাকি জ্বলাওঁতে কোনবোৰ কথা মন দিব লাগে, দীপাৱলীত চাকি জ্বলাওঁতে কোনবোৰ ভুল একেবাৰে কৰিব নালাগে, চাকি কিমান সময়ত জ্বলাব লাগিব, কেইগছি চাকি জ্বলাব লাগিব, সকলোবোৰ সামৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। দীপাৱলীত লক্ষ্মী পূজাৰ লগতে চাকি জ্বলোৱাৰো আছে এক বিশেষ পৰম্পৰা। অতি জৰুৰে পৰা আমি লক্ষ্মীক আৰাধনা কৰাৰ লগতে দীপাৱলীত চাকি প্ৰজ্বলন কৰোঁ। ঘৰৰ চৌহদত আমি চাকি দিওঁ যাতে মা লক্ষ্মীয়ে আমাৰ আৰ্থিক অভাৱ অনাটন দূৰ কৰে আৰু সেই চাকি গছৰ পোহৰৰ দৰে আমাৰ ঘৰখন যাতে উজ্জ্বল হৈ পৰে। আটাইতকৈ ধনী ব্যক্তিজনৰ পৰা আৰম্ভ কৰি খাটি খোৱা দৰিদ্ৰজনলৈকে সকলোৱে দীপাৱলীত এগছি হ'লেও চাকি জ্বলায়েই। সকলোৱে সেই চাকি গছৰ জৰিয়তেই ঘৰখন পোহৰাই তোলাৰ প্ৰয়াস কৰে। বিশ্বাস কৰা হয় সেই চাকি গছে হেনো মানৱ জীৱনৰ অন্ধকাৰ দূৰ কৰে। জীৱনৰ সকলো ধৰণৰ অন্ধকাৰ নোহোৱা কৰে দীপাৱলীৰ এই চাকি গছে। কিন্তু আপুনি জানেনে, দীপাৱলীত চাকি জ্বলোৱাৰ আছে এক বিধি। আজি সেই সকলোবোৰ আপুনি জানিব পাৰিব এই ভিডিঅ'টোত। আপোনাৰ জ্ঞাতাৰ্থে জনাওঁ, দীপাৱলীত আপুনি মাটিৰ চাকিয়ে জ্বলাব। বজাৰত পোৱা বিভিন্ন ধৰণৰ কৃত্ৰিম চাকিৰ পৰিৱৰ্তে মৃন্ময় শিল্পীসকলে প্ৰস্তুত কৰা মাটিৰ চাকিয়ে আপুনি জ্বলাব। এইবাৰ দীপাৱলীৰ পূজাৰ শুভ সময় হৈছে ৩১ অক্টোবৰ, অৰ্থাৎ আজি বৃহস্পতিবাৰে বিয়লি ৩:৫২ পৰা ১ নৱেম্বৰৰ সন্ধিয়া ৬:১৬ এই সময়ছোৱাত আপুনি ঘৰ বা আপোনাৰ কৰ্মস্থলীত চাকি জ্বলাব পাৰে। যদি আপুনি ঘিৰ চাকি জ্বলায় তেন্তে শলিতাডাল কপাহৰ হ'লে ভাল, আৰু যদি আপুনি তেলৰ চাকি জ্বলায় তেন্তে শলিতাডাল ৰঙা সূতাৰ হ'লে ভাল বুলি বিশ্বাস কৰা হয়। চাকি জ্বলোৱাৰ পিছত চাকি গছৰ দিশটোৰ প্ৰতি বিশেষ ধ্যান ৰাখিব লাগে। বহু সময়ত দিশটোৰ প্ৰতি মানুহে ধ্যান নাৰাখে বাবে ঋণাত্মক প্ৰভাৱ পৰাৰ আশংকা থাকে। চাকি গছ কেতিয়াও কোণত ৰাখিব নালাগে। মুখ্য দুৱাৰত চাকি গছ সদায় সোঁফালে জ্বলোৱা উচিত। সোঁফালে মানে বুজিছে নহয়, ঘৰৰ পৰা ওলোৱাৰ সোঁ চাইডে। এটা কথা মনত ৰাখিব, চাকি গছৰ মুখখন যাতে পশ্চিম ফালে নাথাকে। শাস্ত্ৰৰ মতে চাকি গছ বিশুদ্ধ ঘি, মিঠাতেল, তিল-তেলৰ হোৱা উচিত। চাকি গছ সোঁফালে আৰু ধূপডাল বাওঁফালে জ্বলালে ভাল বুলি কোৱা হয়। মাটিৰ চাকি গছ যেতিয়া আপুনি জ্বলাবলৈ ল'ব, এটাই চাব চাকি গছ ভাগি আছে নেকি, মানে ভগা চাকি আপুনি নজ্বলাব। ভগা ছিগা চাকি ব্যৱহাৰ কৰিলে মা লক্ষ্মী ৰুষ্ট হয় বুলি কোৱা হয়। লক্ষ্মী, গণেশ আৰু সৰস্বতীৰ পূজা সম্পন্ন হোৱাৰ পিছত ঘৰৰ চৌহদ, দুৱাৰমুখ, চাদত, পদূলিত য'তেই নহওক ঘৰৰ ভিতৰলৈ সোমাই অহাৰ প্ৰতিটো কোণত আপুনি চাকি জ্বলাব। এতিয়া প্ৰশ্নটো হ'ল, দীপাৱলীত আমি কিয় চাকি জ্বলাব লাগে, মা লক্ষ্মীক আমি কিয় পূজা কৰিব লাগে? এটাটো আপুনি নিশ্চিতভাৱে জানেই, ভগৱান ৰামচন্দ্ৰই যেতিয়া ১৪ বছৰৰ বনবাস শেষ কৰি অযোধ্যালৈ উভতিছিল তেতিয়া অযোধ্যাবাসীয়ে যি উৎসৱ উদযাপন কৰিছিল তাৰ পিছৰে পৰাই সেই উৎসৱ উদযাপন কৰি অহা হৈছে। আন এক প্ৰবাদ অনুসৰি সমুদ্ৰ মন্থনত যেতিয়া মা লক্ষ্মী প্ৰকট হৈছিল আৰু তেওঁ বৈকুণ্ঠলৈ গৈ যেতিয়া ভগৱান নাৰায়ণক বৰমালা পিন্ধাইছিল, তেতিয়া যি বৈকুণ্ঠবাসী আছিল, ভগৱানৰ যি পৰম ভক্ত আছিল, তেওঁলোকে দেখিছিল মা লক্ষ্মী আজি আহিছে আৰু ভগৱানক তেওঁ মালা পিন্ধাইছে, এজনে আনজনক লগ পাইছে, বিবাহ হৈছে। তেতিয়া বৈকুণ্ঠবাসীয়ে নিজৰ নিজৰ ঘৰত চাকি জ্বলাই লক্ষ্মী নাৰায়ণৰ বিবাহ উৎসৱ ধুমধামেৰে উদযাপন কৰিছিল। লক্ষ্মী নাৰায়ণৰ বিবাহ উৎসৱ সৰ্বপ্ৰথমে বৈকুণ্ঠত চাকি প্ৰজ্বলন কৰিয়েই উদযাপন কৰা হৈছিল বুলি বিভিন্ন ধৰ্মীয় গ্ৰন্থত উল্লেখ আছে। তাৰ পিছত সেই বৈকুণ্ঠত থকা ভক্ত যেতিয়া কিবা নহয় কিবা ৰূপত এই মৃত্যুলোকলৈ আহিল, তেতিয়া তেওঁলোকেই সেই উৎসৱ এই মৃত্যুলোকত আৰম্ভ কৰিলে বুলি বিশ্বাস কৰা হয়, আৰু তেতিয়াৰ পৰা এতিয়ালৈকে সেই উৎসৱ মৃত্যুলোকত পালন কৰি অহা হৈছে। এই উৎসৱ সৰ্বপ্ৰথম বৈকুণ্ঠত আৰম্ভ হৈছিল বুলি কোৱা হয়। আমি আজি যি এই উৎসৱ উদযাপন কৰিছোঁ, এয়া বৈকুণ্ঠৰ উৎসৱ বুলি কোৱা হৈছে। সেইবাবে বহুতেই ইয়াক
বৈকুণ্ঠ উৎসৱ বুলিও কয়। ভগৱান নাৰায়ণৰ লক্ষ্মীৰ সৈতে বিবাহ হোৱাৰ বাবে দীপাৱলী পৰ্ব পালন কৰা হয়। দক্ষিণ ভাৰতত লক্ষ্মী নাৰায়ণৰ পূজা কৰা হয়, কিন্তু উত্তৰ ভাৰতত লক্ষ্মী গণেশৰ পূজা হয়। এতিয়া আপুনি ভাবিব পাৰে লক্ষ্মী গণেশৰ পূজা কিয় কৰা হয়? লক্ষ্মীৰ লগত গণেশৰ কি সম্পৰ্ক? গণেশ হৈছে বুদ্ধিৰ দেৱতা আৰু লক্ষ্মী কোন? ধন ঐশ্বৰ্যৰ দেৱী। লক্ষ্মী গণেশৰ কাষত বিৰাজমান। গণেশ মানে বুদ্ধি। যিজন মানুহৰ বুদ্ধি থাকিব তেওঁৰে হাতত লক্ষ্মী থাকিব। এইটো আমাৰ সকলোৰে বাবে এটা ডাঙৰ মেছেজ। এই বাৰ্তা আমাৰ সমাজলৈ আজিও গৈছে। লক্ষ্মী সেইজনৰ লগতেই থাকিব যিজনৰ ওচৰত বুদ্ধি থাকিব। এইটো প্ৰেক্টিকেল কথা। বুদ্ধি নথকা মানুহৰ হাতত কেতিয়াও লক্ষ্মী নাথাকে। বুদ্ধি কেনেকুৱা হ'ব লাগিব? গণেশৰ দৰে সুবুদ্ধি। দীপাৱলীৰ দিনা আপোনালোক সকলোৱে সুবুদ্ধি প্ৰয়োগ কৰিব। শুদ্ধ বুদ্ধি, শুদ্ধ চিন্তা, শুদ্ধ অন্তৰেৰে যেতিয়া আপুনি আপোনাৰ জীৱন বাটত আগুৱাই যাব, মা লক্ষ্মী নিশ্চিতভাৱে আপোনাৰ কাষতেই থাকিব। মায়ে সদায় পবিত্ৰতা বিচাৰে, মায়ে সদায় শুদ্ধতা বিচাৰে। যিজন ব্যক্তিয়ে নিজৰ জীৱনৰ জ্যোতি বঢ়াব বিচাৰে তেওঁ এটাই চিন্তা কৰিব লাগে, এই যে দীপাৱলীৰ চাকি গছ, এই চাকি গছ 1-1.5 ঘণ্টাত নুমাই যাব। কিন্তু আপুনি আপোনাৰ মনৰ জীৱনত ভক্তিৰ যি প্ৰদীপ, সেই ভক্তিৰ প্ৰদীপ এনেকৈ জ্বলাই ৰাখিব লাগিব যাতে সেই ভক্তিৰ প্ৰদীপ কোনোদিন আপোনাৰ মনৰ পৰা নুমাই নাযায়। ৰাম নামৰ চাকি জ্বলাব লাগিব আপোনাৰ মনত। কৃষ্ণ নামৰ চাকি সদায় জ্বলি থাকিব লাগিব আপোনাৰ অন্তৰত। অৰ্থাৎ ভক্তিৰ চাকি গছ আপোনাৰ মন মন্দিৰত এই দীপাৱলী তেনেকুৱাকৈ জ্বলাই ৰাখক। বাকী সকলো চাকি নুমাই গ'লেও ভক্তিৰ সেই চাকি গছ, প্ৰেমৰ সেই চাকি গছ, শুদ্ধ চিন্তাৰ, শুদ্ধ মনৰ যি গছ চাকি আপুনি মন মন্দিৰত জ্বলাই ৰাখিব, সেই চাকি গছ যাতে অখণ্ড হৈ থাকে, সেই চাকি গছ যাতে জীৱনভৰ জ্বলিয়েই থাকে, সেয়াই আপুনি প্ৰচেষ্টা কৰিব লাগিব। তেতিয়াহে দীপাৱলীৰ আচল সাৰ্থকতা হ'ব। এতিয়া আপুনি কিছুমান কথা মন দিব লাগিব। দীপাৱলীৰ ৰাতি আপুনি কোনবোৰ কাম কৰিব লাগিব আৰু কোনবোৰ কাম কৰিব নালাগিব। দীপাৱলীৰ ৰাতি ঘৰৰ মূল দুৱাৰখন খোলা ৰাখিব। যিখন ঘৰৰ মূল দুৱাৰ খোলা থাকে, যিখন ঘৰত ভক্তিৰ পৰিৱেশ থাকে, সেই খোলা দুৱাৰেৰে সেইখন ঘৰলৈ হেনো মা লক্ষ্মী সোমাই আহে। যদি আপুনি চাকি গছ ঘৰৰ মুখ্য দুৱাৰত প্ৰজ্বলন কৰে আৰু যদি আপুনি ঘৰৰ মূল দুৱাৰখন বন্ধ কৰি ৰাখে, তেন্তে চাকি গছটো আপোনাৰ ঠিকেই জ্বলিব। মা লক্ষ্মী আপোনাৰ ঘৰলৈ কেনেকৈ সোমাব? যদি আপুনি বিচাৰিছে মা লক্ষ্মী আপোনাৰ ঘৰলৈ সোমাই অহাটো, তেন্তে আপুনি আপোনাৰ ঘৰৰ মূল দুৱাৰখন চাকি গছ জ্বলোৱাৰ লগে লগে খোলা ৰাখিব লাগিব। যিটো সময়ত আপুনি চাকি গছ জ্বলাব, পৰাপক্ষত দীৰ্ঘ সময়ৰ বাবে ঘৰৰ মূল দুৱাৰখন খোলা ৰাখিব, যাতে মা লক্ষ্মীৰ আবাহন হয় আৰু আপোনাৰ ঘৰলৈ মা লক্ষ্মী সোমাই আহে। কাৰণ এই বিশেষ দিনটোতেই মা লক্ষ্মীয়ে মৃত্যুলোকলৈ আহে। মৃত্যুলোকলৈ আহে তেওঁ ভক্তক চাবৰ বাবে। ভক্তই কেনেদৰে তেওঁৰ পূজা প্ৰাৰ্থনা কৰিছে সেয়া তেওঁ চাব বিচাৰে। যদি আপুনি নিজৰ ঘৰৰ মূল দুৱাৰখন বন্ধ কৰি ৰাখে, তেন্তে মা লক্ষ্মী আপোনাৰ ঘৰত প্ৰৱেশ কৰাৰ পৰিৱৰ্তে দুৱাৰমুখৰ পৰাই আঁতৰি গুচি যাব। মা লক্ষ্মীয়ে আপোনাৰ ঘৰখনত যাতে স্থায়ী ৰূপত বাস কৰে, তাৰ বাবে আপুনি আজি সন্ধিয়াৰ পূৰ্বেই আপোনাৰ ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব। কাৰণ আজি সমগ্ৰ দিনজুৰি দীপাৱলীৰ তিথি থাকিব। কাইলৈ সন্ধিয়া পৰ্যন্ত যিহেতু তিথি থাকিব, আপুনি আপোনাৰ ঘৰখনত এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰাই ৰাখক। ধূপ ধূনা ফুল সুগন্ধেৰে আপোনাৰ ঘৰখন মধুময় কৰি ৰাখক। যিমানেই আপোনাৰ ঘৰখন মধুময় হৈ থাকিব, মা লক্ষ্মীয়ে আপোনাৰ ঘৰত স্থায়ীৰূপে বাস কৰিব। কাৰণ মা লক্ষ্মীয়ে স্বচ্ছতা ভাল পায়। সেইবাবেই ঝাৰুডালত মা লক্ষ্মীয়ে বাস কৰে বুলি কোৱা হয়। ঝাৰুৰ পূজা কৰা হয়। ধনতেৰছৰ দিনা ঝাৰু ক্ৰয় কৰি আনি ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি দীপাৱলীলৈ সাজু কৰা হয় সেই ঘৰখন, যাতে মা লক্ষ্মীয়ে এই ঘৰত স্থায়ী ৰূপত থাকিব পাৰে। আৰু যেতিয়া আপুনি লক্ষ্মী পূজা কৰিব, সেই ঠাইডোখৰ খুব পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব। ধূপ চাকি জ্বলাই জুইশলাৰ কাঠিটো জেগাতেই নেৰিব। এটা নিৰ্দিষ্ট স্থানতহে জুইশলাৰ কাঠিটো ৰাখিব। ঘৰৰ চৌহদত যাতে কাঁইটীয়া কোনো ধৰণৰ গছ নাথাকে সেয়া আপুনি নজৰ দিব। কাঁইটীয়া গছ নিগেটিভ শক্তিৰ বাহক বুলি কোৱা হয়। যদি আপোনাৰ ঘৰখন লেতেৰা হৈ থাকে, আপোনাৰ ঘৰৰ চৌহদত যদি কাঁইটীয়া গছ থাকে, তেন্তে নিগেটিভ শক্তি উৎপন্ন হ'ব। বাস্তুদোষ উৎপন্ন হ'লে আপোনাৰ ঘৰত আৰু ভগৱানে বাস নকৰে।
ঘৰৰ মূল দুৱাৰমুখত বা ওচৰত সদায় সুগন্ধিযুক্ত গছ, তুলসী পুলি আদিহে ৰোপণ কৰিব লাগে। ইয়াৰ সুগন্ধত মা লক্ষ্মী আকৰ্ষিত হৈ মানুহৰ গৃহত প্ৰৱেশ কৰে। মাৰ চৰণ যদি দীপাৱলীৰ দিনা ঘৰৰ দুৱাৰমুখত লগায়, সেয়া বহুত বেছি শুভ বুলি কোৱা হয়। অৰ্থাৎ ঘৰৰ ভিতৰৰ ফালে সোমাই অহাৰ দৰে মাৰ চৰণ যুগল আপুনি দুৱাৰমুখত লগাব লাগিব। আৰু চৰণ যুগল পূজাঘৰৰ প্ৰৱেশতো ৰাখিব লাগে। ঘৰলৈ তেওঁৰ চৰণ লৈ অনাটো তেওঁক আমন্ত্ৰণ দিয়াৰ সমান বুলি কোৱা হৈছে। এই দীপাৱলীত ধনিয়া গুটিয়েও আপোনাৰ জীৱন সলাই দিব পাৰে। ধনিয়াৰ সম্পৰ্ক ধনৰ সৈতে, গতিকে ধনিয়া গুটি আনি মালৈ অৰ্পণ কৰিব। তাৰ কিছু ধনিয়া আপুনি এখন ৰঙা বস্ত্ৰত বান্ধি সেয়া ধন থোৱা স্থানত আপুনি ৰাখিব। মা সন্তুষ্ট হ'লে আপোনাক আৰু একোৱেই নালাগে। মায়ে যাক দিয়ে দুহাতেৰে উপচাই দিয়ে। দুহাতেৰে ধন ঢালি দিলে আপোনাৰ জীৱন নদন বদন হৈ পৰিব। সেইবাবে এই দীপাৱলীত আমি কোৱা এইসমূহ কথা মানি চলিলে আপুনি মহাফল লাভ কৰিব। সদৌ শেষত পজিটিভ ভাইবছ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সদৌতিলৈকে আমি দীপাৱলীৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই দীপাৱলীয়ে আপোনাৰ ঘৰখনো পোহৰাই তোলক। আমিও মা লক্ষ্মীৰ চৰণত তাকেই প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ।